हेलो स्टूडेंट वेलकम बैक टू माय यूट्यूब चैनल स्टूडेंट आज क्लास 10 অধ্যায় 10 পহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ চেপ্টাৰটো আৰম্ভ কৰিম আৰু এইটো চেপ্টাৰ তোমালোকৰ বহুতে যেহেতু ইম্পৰ্টেণ্ট যিবিলাক টপিক আছে তোমালোকে ৰিকুৱেষ্ট কৰিছিলা যে বুজাই দিব লাগে সেইকাৰণে গোটেই চেপ্টাৰ মই ইজি প্ৰচেছত তোমালোকক বুজাই দিম আৰু তোমালোকে যেতিয়া এতিয়ালৈকে চেনেলত নতুন হৈ থাকা তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ যেতিয়া ছাবস্ক্ৰাইব কৰিবা তেতিয়া তোমালোকৰ ওচৰত ৰেগুলাৰ ভিডিঅ' তোমালোকে পাবা আৰু এইটো অধ্যায় আমি ইয়াতে 4টামান পাৰ্টত হ'ব কাৰণ এটা পাৰ্টত বনালে বহুত ডাঙৰ হৈ যায় সেইকাৰণে 4টা পাৰ্টত মই বনাই আছোঁ আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহা এতিয়া মই একেবাৰে সিম্পল কনচেপ্টত বুজাম যিবিলাক ষ্টুডেণ্টে একেবাৰে মানে পঢ়াই নাই সিহঁতে ভালদৰে বুজিব তোমালোকে অকল ধৈৰ্য সহকাৰে চাই থাকিবা কাৰণ মই একেবাৰে সিম্পল প্ৰচেছত বুজাই দিম তোমালোকক সেইকাৰণে ভালদৰে এটেনশ্যন দিবা এতিয়া তোমালোকক প্ৰথমে মই এটা বস্তু বুজাম তেতিয়া তোমালোকে একেবাৰে ভালদৰে চাই থাকিবা কি কওঁ সব কেইটা ইম্পৰ্টেণ্ট হয় কথা এতিয়া পহৰৰ প্ৰতিফলন মানে কি এটা আমাৰ জানিব লাগিব এতিয়া আমি জানো যে যদি এটা উৎসৰ পৰা যেতিয়া পোহৰ আহে যদি পোহৰটো এটা উৎসৰ পৰা একে দিশত গতি কৰি থাকে তাক আমি কি কওঁ পোহৰৰ ৰশ্মি বুলি কওঁ যেনেকৈ এটা লাইটৰ পৰা পোহৰ একে পথত গতি কৰি আছে তেতিয়া এটা দিশত যেতিয়া গতি কৰিব তাকে আমি কি ক'ম পোহৰৰ ৰশ্মি বুলি ক'ম যেতিয়া এটা সমতল দাপন আমি লোৱা এটা সমতল দাপন মানে তোমালোকে গম পোৱা যিকোনো এটা দাপন লোৱাৰ পিছত সমতল দাপনত তোমালোকে জানা দাপনৰ তলফালে কি থাকে ৰঙৰ প্ৰলেপ থাকে আৰু ৰঙৰ প্ৰলেপ মই এনেকৈ বুজাই আছোঁ আৰু এনেকৈ তোমালোকে বুজাব লাগিব ৰঙৰ প্ৰলেপটো তাৰ মানে কি এইটো ৰঙৰ প্ৰলেপ থাকে লাষ্টত পিছফালে দাপনৰ যেতিয়া কোনো ৰশ্মি দাপনত বেঁকাকৈ আহি খুন্দা মাৰে যেতিয়া কোনো এটা ৰশ্মি দাপনত বেঁকাকৈ আহি খুন্দা মাৰে তেতিয়া একে কোণত ৰশ্মিটো কি কৰে আগৰ পথত উভতি যায় আৰু ইয়াকে আমি পোহৰৰ প্ৰতিফলন বুলি কওঁ কি ক'ম যে যেতিয়া পোহৰে কোনো দাপনত খুন্দা মাৰে তেতিয়া পোহৰ ৰশ্মিটো আগৰ পথত গতি কৰে আৰু ইয়াকে আমি কি ক'ম পোহৰৰ প্ৰতিফলন বুলি ক'ম চিম্পলত কৈ আছোঁ এতিয়া তোমালোকে ইয়াতে দেখা যে যেতিয়া এইটো যিটো ৰশ্মি আহি দাপনত আপতিত হ'ল তাক আমি ক'ম আপতিত ৰশ্মি এইখিনিক আমি ক'ম আপতিত ৰশ্মি আৰু যিটো ৰশ্মি ইয়াৰ পৰা গুচি গ'ল আগৰ পথত সেইটোক আমি ক'ম প্ৰতিফলিত ৰশ্মি বুলি ক'ম এতিয়া তোমালোকে যদি ইয়াতে ভাবি লোৱা যে আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি মাজভাগত এটা তোমালোকে ৰেখা ভাবি লোৱা সমান্তৰাল তেতিয়া তোমালোকে এইটোৰ নাম দিম আমি এইটো এটা কল্পনা কৰি লৈছোঁ এটা ৰেখা মাজত আৰু এইটোৰ নাম হ'ল অবিলম্ব এতিয়া তোমালোকে দেখা এই আপতিত ৰশ্মি আৰু অবিলম্বৰ মাজত এটা কোণ হ'ব এই কোণটোক আমি কি ক'ম আপতন কোণ এই কোণটোৰ নাম হ'ল আপতন কোণ আৰু অবিলম্ব আৰু প্ৰতিফলিত ৰশ্মিৰ মাজত যিটো কোণ হ'ব এই কোণটোক আমি কি ক'ম প্ৰতিফলিত কোণ এতিয়া তোমালোকে এটা বস্তু চাবা ইয়াতে যিহেতু আমি অবিলম্বটো মাজভাগতে টানি দিছিলোঁ সেইকাৰণে আপতিত ৰশ্মি যিমানখিনি কোণ হ'ব আৰু প্ৰতিফলিত ৰশ্মিৰ কোণ সকলো সময়তে কি থাকে সমান থাকে যেনেকৈ তুমি বেঁকা কৰি দিবা তেনেকৈ সেইটো উভতি যাব তেতিয়া তুমি ৰেখা কোনো এটা ৰশ্মি লম্বভাৱে দিবা তেনেহ'লে লম্বভাৱে গতি কৰিব যদি লম্বভাৱে ৰশ্মিটো আহি পৰে তেতিয়া কি হ'ব ৰশ্মিটো আগৰ পথত লম্বভাৱে গতি কৰি যাব যদি লম্বভাৱে আহে তেতিয়া লম্বভাৱেই উভতি যাব ইয়াতে তোমালোকে গম পালা যদি কোনো ৰশ্মিয়ে দাপনত খুন্দা মাৰে তেতিয়া ৰশ্মিটো আগৰ পথত উভতি যায় আৰু ইয়াকে আমি কি ক'ম পোহৰৰ প্ৰতিফলন বুলি ক'ম এতিয়া তোমালোকে ইয়াতে যেহেতু আমি সমতল দাপনৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু এইখিনি সমতল দাপনৰ বিষয়ে আছিলে আৰু সমতল দাপনৰ ক্ষেত্ৰত পোহৰৰ কিছুমান সূত্ৰ আছে যিবিলাক সকলো সময়তে পোহৰে ফ'ল' কৰি থাকে এতিয়া আমি কিতাপৰ পৰা দেখি আছোঁ কাৰণ আমি যেতিয়া ইয়াতে
লিখিম তেতিয়া টাইম লাগিব, সেইকাৰণে কিতাপত দেখাই আছোঁ। পোহৰৰ প্ৰতিফলনৰ সূত্ৰ, এই দুটা তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয়। প্ৰথমতে আছে আপতন কোণ। এতিয়া দেখি আছা, এইটোক আপতন কোণ বুলি ক'ম। আৰু প্ৰতিফলন কোণৰ সমান। আপতন কোণ প্ৰতিফলন কোণৰ সমান। আমি ক'লোঁ আগতেই এইটো কোণ আৰু এইটো কোণ সকলো সময়তে কি থাকিব, একেই থাকিব। এতিয়া আপতিত ৰশ্মি মানে এইখিনি, আৰু দাপনৰ আপতন বিন্দুৰ তলৰ লম্ব মানে এইখিনি অবিলম্ব, আৰু প্ৰতিফলিত ৰশ্মি এখন সমতলত থাকে, আৰু তিনিটাই একেখন সমতলতে আছে। তোমালোকে ইয়াতে দেখা পাইছা একেখন সমতলতে আছে, এই ঠাইতে আছে, ছেম সমতল হয়। আৰু এই দুটা সূত্ৰ তোমালোকৰ বহুতে ইম্পৰ্টেণ্ট হয় 2025 HSLC মেট্ৰিক এক্সামৰ কাৰণে। আৰু তোমালোকে ভালদৰে চাবা, এই দুটা আহিলে 2 মাৰ্কত আহিব, সেইকাৰণে তোমালোকে ভালদৰে চাবা। আৰু ইয়াৰ পিছত এইটো চিম্পল আছিলে। আৰু ইয়াতে যিহেতু সমতল দাপনৰ বিষয়ে আলোচনা কৰিছোঁ, আৰু সমতল দাপনৰ ক্ষেত্ৰত যিটো তোমালোকৰ, কাৰণ এইটো চেপ্টাৰ অলপেই আছিলে, আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট কথা আছে যে সমতল দাপনে গঠন কৰা প্ৰতিবিম্ব সদায় অহৎ আৰু থিয় হয়, আৰু প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সমান হয়। এইখিনি ইম্পৰ্টেণ্ট হয়। সমতল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্ব মানে যিটো ছবি দেখোঁ আমি, দাপনৰ ওচৰত গ'লে যিকোনো আমাৰ ছবি দেখা পাওঁ, সেইখিনিক আমি প্ৰতিবিম্ব বুলি কওঁ। আৰু প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্যবস্তুৰ আকাৰখিনি কি হয়, একে হয়, সমান হয়। আৰু প্ৰতিবিম্বটো সদায় কি হয়, অহৎ আৰু থিয় হয়। আমি ভালদৰে বুজিম পিছত প্ৰতিবিম্ব হেনো কি আৰু লক্ষ্যবস্তু মানে কি, এইবিলাক আমি ভালদৰে বুজি পাম অলপ পিছত। আৰু এইখিনি আছিলে তোমালোকৰ এইটো চেপ্টাৰৰ সমতল দাপনৰ বিষয়ে। এতিয়া তোমালোকৰ এটা ইম্পৰ্টেণ্ট কথা আছে যে ইয়াতে তোমালোকৰ এতিয়া মেইন টপিকত আহোঁ, যে গোলাকাৰ দাপন মানে দাপনটো কি আছিলে, গোল আছিলে। গোলাকাৰ দাপন আমি কাটি কিনে দুটা ভাগ কৰিম। এতিয়া গোলাকাৰ দাপনক দুটা আছে, এটা আছে উত্তল, এটা আছে অবতল। আৰু এটা হ'ল অবতল দাপনৰ ক্ষেত্ৰত ৰঙৰ প্ৰলেপখিনি কি থাকিব, বাহিৰ ফালে থাকিব, আৰু উত্তল দাপনৰ ক্ষেত্ৰত কি থাকিব, ভিতৰৰ ফালে থাকিব। উত্তল দাপনৰ ক্ষেত্ৰত ৰঙৰ প্ৰলেপ মানে ভিতৰত থাকিব। এতিয়া যেতিয়া তোমালোকে এই দাপনখিনি আঁকিবা, তেতিয়া যিকোনো এটা বিন্দু কেন্দ্ৰ কৰি আমি কম্পাছৰ সহায়ত আঁকিম। সেইকাৰণে এই মাজৰ বিন্দুৰ পৰা আৰু দাপনৰ মাজত যিটো বিন্দু ল'বা, এই মাজৰ বিন্দুটোক আমি কি বুলি ক'ম, পি বুলি ক'ম, আৰু পিক মেৰু বুলি কওঁ। পি মানে মেৰু বুলি কওঁ, পিছত আমি লিখিম ভালদৰে। আৰু যিটো বিন্দু তুমি কেন্দ্ৰ কৰি এই দাপনখিনি আঁকিবা কম্পাছৰ সহায়ত, তাক আমি কি ক'ম, ভাঁজ কেন্দ্ৰ বুলি ক'ম, চি। এতিয়া এই ভাঁজ কেন্দ্ৰ আৰু এই মেৰু পিৰ মাজত এটা বিন্দু আমি যদি ধৰি লওঁ ফকাছ বিন্দু, এফ মানে কি হ'ল, ফকাছ বিন্দু। আৰু এই ৰেখাটোক আমি কি ক'ম, মুখ্য অক্ষ। ৰেখাটোক কি ক'ম আমি, মুখ্য অক্ষ। এইখিনি জানিব লাগিব, ইম্পৰ্টেণ্ট হয়। মুখ্য অক্ষ বুলি ক'ম আমি, মুখ্য অক্ষ। এতিয়া এই চি, যিহেতু চি আৰু পিৰ যিটো আধা, এফ মানে কি হ'ল, যে চি আৰু পিৰ দূৰত্বৰ আধা এফ মানে ফকাছ বিন্দু। এতিয়া চি আৰু পি বা মেৰুৰ মাজৰ যিটো দূৰত্ব আছে সেইটো আমি আৰ দি বুজাওঁ, মানে আৰ মানে হ'ল ভাঁজ ব্যাসাৰ্ধ। আৰু এফ আৰু পিৰ মাজৰ দূৰত্ব আমি স্মল এফ দি বুজাওঁ। স্মল এফ সূচাইছে যে ফকাছ দৈৰ্ঘ্য। ইয়াতে লিখি দিওঁ এটা এটাকৈ। ইয়াত পি কি হ'ল, মেৰু, পি মানে মেৰু, তোমালোকৰ চি মানে ভাঁজ কেন্দ্ৰ, আৰু এফ মানে ফকাছ বিন্দু, ইয়াতে আৰ মানে তোমালোকৰ ভাঁজ ব্যাসাৰ্ধ, আৰু স্মল এফ মানে ফকাছ দৈৰ্ঘ্য। এতিয়া আমি যেতিয়া উত্তল দাপনৰ বিষয়ে ক'ম, উত্তল দাপনৰ ক্ষেত্ৰত ৰঙৰ প্ৰলেপটো ভিতৰৰ ফালে থাকে,
আৰু আমাৰ যিটো মাজত যিটো পইণ্ট থাকিব সেইখিনিক আমি পি বুলি ক'ম। পি মানে মেৰু। আৰু যিটো বিন্দু কেন্দ্ৰ কৰি আমি গোটেই লেন্সটো আঁকিম তাক আমি চি বুলি ক'ম, বাছ কেন্দ্ৰ। একেই আমি এফ মানে ফকাচ বিন্দু ক'ম, এইখিনি মানে দূৰত্ব এফ বুলি ক'ম। আৰু গোটেই দূৰত্ব চিলৈকে দূৰত্ব আমি কি বুলি আৰ বুলি ক'ম, মানে বাছ ব্যাসাৰ্ধ বুলি ক'ম। এতিয়া তোমালোকে ইয়াতে গম পালা যে উত্তল দাপনৰ ক্ষেত্ৰত যিবিলাক পইণ্ট আছে, ফকাচ দৈৰ্ঘ্য, বাছ কেন্দ্ৰ, ফকাচ বিন্দু, এইখিনি কি হ'ল যে ভিতৰৰ ফালে থাকে। আৰু দাপনৰ ভিতৰৰ ফালে থাকিলে এইবিলাক কি আছিলে, বাহিৰ ফালে আছিলে। এতিয়া ইয়াতে দেখা পাইছে যে ৰঙৰ পৰিলেপটো বাহিৰ ফালে আছিলে অৱতল দাপনৰ ক্ষেত্ৰত। এইটো অৱতল দাপন হয়, অৱতল দাপন। আৰু এইখানে কি হ'ল উত্তল দাপন, আৰু এই দাপনৰ দুটা ভাগ, এটা হ'ল অৱতল আৰু এটা হ'ল উত্তল। এতিয়া ইয়াতে তোমালোকে যিবিলাক আছিলে গম পালা। এতিয়া আমি ইয়াতে এটা বস্তু কৈছিলোঁ আগতে যে আৰ মানে হ'ল যে ইয়াতে এইখিনি মাজৰ দূৰত্ব এফ। আমি যিহেতু কৈছোঁ যে চি আৰু পিৰ মাজৰ যিটো বিন্দু সেইটো হ'ল এফ। এতিয়া আমি ইয়াতে এটা বস্তু গম পাম যে এইখিনি মাজৰ দূৰত্ব যদি স্মল এফ হয় তেনেহ'লে এইখিনি মাজৰ দূৰত্বও স্মল এফেই হ'ব। সেইকাৰণে আমি আৰ ইকুৱেল আমি লিখিব পাৰোঁ 2f, মানে ফকাচ দৈৰ্ঘ্যৰ দুগুণ, বাছ ব্যাসাৰ্ধ ফকাচ দৈৰ্ঘ্যৰ দুগুণ। এতিয়া আমি ইয়াৰ পৰা আৰু এটা সূত্ৰ পাম যে স্মল এফ ইকুৱেল, ইয়াতে 2টো পূৰ্ণ হৈছিলে এইটো ভাগ হৈ যাব, তেতিয়া r/2 হৈ যাব। ইয়াতে দুটা সূত্ৰ আছে, তোমালোকে এই দুটা সূত্ৰ ভালদৰে চাবা। এতিয়া ইয়াতে আমি গোলাকাৰ দাপনৰ বিষয়ে আলোচনা কৰিছিলোঁ। গোলাকাৰ দাপন দুই ধৰণৰ হয়, এটা অৱতল, এটা উত্তল হয়। আৰু গোলাকাৰ দাপনৰ ক্ষেত্ৰত যিটো বিন্দুৰ পৰা আমি গোটেই দাপনখন আঁকো, আৰু এইটো বিন্দুক আমি বাছ কেন্দ্ৰ বুলি কওঁ। আৰু বাছ কেন্দ্ৰ আৰু দাপনৰ যিটো মিডল পইণ্ট থাকে তাক আমি মেৰু বুলি কওঁ। এইটো সংযোগ কৰি দিলে তাতে এটা ৰেখা সৃষ্টি হ'ব, আৰু তাক আমি মুখ্য অক্ষ বুলি কওঁ। এতিয়া বাছ কেন্দ্ৰ আৰু মেৰুৰ মাজৰ দূৰত্বক আমি বাছ ব্যাসাৰ্ধ বুলি কওঁ, আৰ যিটো কেপিটেল আৰেৰে সূচাওঁ। আৰু ফকাচ বিন্দু আৰু মেৰুৰ মাজৰ দূৰত্বক আমি কি বুলি ক'ম, ফকাচ দৈৰ্ঘ্য বুলি ক'ম। এতিয়া আমি ইয়াতে দুটামান সূত্ৰ পালোঁ যে বাছ কেন্দ্ৰ ইকুৱেল কি হয় যে 2f, মানে ফকাচ দৈৰ্ঘ্যৰ দুগুণ। এতিয়া ফকাচ দৈৰ্ঘ্য মানে যে বাছ কেন্দ্ৰৰ আধা, r/2। ছেম আমি উত্তল দাপনৰ ক্ষেত্ৰতে ছেমেই পাম। ইয়াতে এটা ডিফাৰেঞ্চে আছিলে যে উত্তল দাপনৰ ক্ষেত্ৰত ৰঙৰ পৰিলেপখিনি ভিতৰৰ ফালে থাকে আৰু অৱতল দাপনৰ ক্ষেত্ৰত বাহিৰ ফালে থাকে। এতিয়া তোমালোকৰ প্ৰতিবিম্ব যিহেতু আহিব 2 মাৰ্কৰ, এতিয়া প্ৰতিবিম্ব কেনেকৈ আঁকিব লাগে আৰু তোমালোকৰ যিবিলাক মেথছ আছে সেইখিনিৰ কাৰণে ইয়াৰ পিছত মই ইম্পৰ্টেণ্ট কিছুমান টপিক আলোচনা কৰিম, সেইখিনি ভালদৰে চাবা। ইয়াৰ পিছৰখিনি তোমালোকে জানিব লাগিব, আৰু এইখিনি জানিব লাগিব, কাৰণ মেথছ তোমালোকে ইজিলি পাই যাবা যদি এইখিনি বুজা। এতিয়া ৰশ্মি চিত্ৰ আমি আঁকিম, কেনেকৈ ৰশ্মি যাব পাৰে, কেনেকৈ ৰশ্মি যাব পাৰে। এতিয়া তোমালোকে ভালদৰে চাবা, এটাকৈ মই বুজাই আছোঁ। ইয়াতে কেমেৰা ইমান স্পষ্ট নহ'ব পাৰে, কাৰণ যিহেতু মই মোবাইল এটা হাতেৰে ধৰি আছোঁ, কাৰণ তোমালোকৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ, আৰু মোৰ লগত ইমান ফেচিলিটিও নাই। তোমালোকে যদি ভাল পোৱা ভিডিঅ' তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা। আৰু মই এইটো চেনেল ভালদৰে 4টামান পাৰ্টত দিম, তোমালোকে গোটেই 4টা পাৰ্ট দেখিলে 100% তোমালোকে বুজি পাবা। এতিয়া অলপ মানে অসুবিধা হ'ব পাৰে, কাৰণ এবাৰ দুবাৰ চালেই মানে হৈ যাব। যিহেতু মই অফলাইনত যেতিয়া পঢ়াওঁ তেতিয়া সকলোৱে বুজি পায়, আৰু তোমালোকে ইয়াতে বুজি পাবা বুলি মই আশা ৰাখিছোঁ। আৰু অনলাইনত মই মানে ইমান ফাৰ্ষ্টত আহিছোঁ, তো অলপ ওলোটা হ'ব পাৰে। তো ইয়াতে দেখা তোমালোকে যে ইয়াতে আমি এটা উত্তল দাপন ল'লোঁ আৰু এটা অৱতল দাপন ল'লোঁ। অৱতল দাপন এইটো, আৰু এইটো ল'লোঁ উত্তল দাপন। ইয়াতে মই ইমান ভালদৰে আঁকিব নোৱাৰিম, কাৰণ টাইম লাগিব, তোমালোকক অকল বুজাই দি আছোঁ। যেতিয়া আমি ৰশ্মি চিত্ৰ আঁকিম তেতিয়া আমি ভালদৰে কম্পাছেৰে আঁকিম, কেনেকৈ আঁকিব লাগে। এতিয়া ইয়াৰ পৰা আমি জানো যে পি বুলি কওঁ, আৰু মাজৰ পইণ্টটোক চি বুলি কওঁ, এইটো এফ বুলি কওঁ। এইখিনি আমি জানো, চবেই কৈছোঁ আগতে। আৰু উত্তল দাপনৰ ক্ষেত্ৰত মাজৰ পইণ্টটো এফ, আৰু এইটোক চি বুলি ক'ম, আৰু এইটো পি বুলি ক'ম। এতিয়া তোমালোকৰ ৰশ্মি কেনেকৈ দাপনত খুন্দা লাগিব পাৰে। এতিয়া ৰশ্মি দাপনত কেনেদৰে খুন্দা লাগিব পাৰে। যেতিয়া এইটো মুখ্য অক্ষ কওঁ আমি, এইটো ৰেখাক আমি মুখ্য অক্ষ বুলি কওঁ,
যেতিয়া কোনো এটা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ দাপোনত খুন্দা লাগিব, মুখ্য অক্ষৰ সমান্তৰালকৈ যদি খুন্দা লাগে, তেতিয়া পোহৰৰ ধৰ্ম কি হ'ব যে মুখ্য অক্ষৰ সমান্তৰালকৈ যদি দাপোনত খুন্দা লাগে, তেতিয়া ফকাচ বিন্দুৰ মাজ দি পাৰ হৈ যাব। এইখিনি মনত ৰাখিব লাগিব। যেতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ পোহৰ ৰশ্মি আপতিত হ'ব, তেতিয়া ফকাচ বিন্দুৰ মাজ দি পাৰ হৈ যাব বা ফকাচ বিন্দুৰ মাজ দি প্ৰতিফলিত হ'ব। এতিয়া অৱতল দাপনৰ ক্ষেত্ৰত দেখিলোঁ এনেকুৱা অৱতল। এতিয়া আমি উত্তল দাপনৰ ক্ষেত্ৰত কেনেকৈ হ'ব পাৰে সেইটো দেখি আছোঁ। যিহেতু তোমালোকে জানা উত্তল দাপনৰ ক্ষেত্ৰত ৰঙৰ পৰিল ভিতৰৰ ফালে থাকে, সেইকাৰণে আমি যেতিয়া পোহৰ দিম এইখিনি পাৰেদি পোহৰ দিব লাগিব, কাৰণ এইখিনি ৰঙৰ পৰিল থাকে। পোহৰ কেনেকৈ হ'ব? তুমি যদি এটা আইনা ৰাখা, আইনাৰ ৰং যি ছাইডত আছে তাৰ ছাইডৰ পৰা তোমালোকে কি কৰা পোহৰ দি আছা, তেতিয়াতো আৰু তোমালোকৰ কোনো প্ৰতিবিম্ব গঠন নহ'ব, তোমালোকে ছবিখিনি চাই থাকিব নোৱাৰিবা না। সেইকাৰণে এইখিনিৰ পৰা আমি কি কৰিব লাগিব? পোহৰ দিব লাগিব। আৰু পিছত যিহেতু ৰঙৰ পৰিল আছে, কাৰণ এইখিনিতে পাৰ হৈ যাব নোৱাৰিব, সেইকাৰণে যেতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ পোহৰ ৰশ্মি উত্তল দাপনত খুন্দা লাগিব, তেতিয়া এইখিনি মাজেদি পাৰ হৈ যাব নোৱাৰিব। কিন্তু যদি পাৰ হৈ গ'লহেঁতেন, তেতিয়া ফকাচ বিন্দুৰ মাজ দি পাৰ হৈ গ'লহেঁতেন, কিন্তু যাব নোৱাৰিব। সেইখিনি কি হ'ব? আগৰ পথত কি আহিব? ঘূৰি আহিব। আৰু আমাক এনেকুৱা যেন লাগিব যে ফকাচ বিন্দুৰ পৰা অপসাৰিত হোৱা যেন লাগিছে বা ফকাচ বিন্দুৰ পৰা ওলাই অহা যেন লাগিছে, তেনেকৈ লাগিব উত্তল দাপনৰ ক্ষেত্ৰত তেনেকুৱা। আৰু এইটো আমি কল্পনা কৰিছোঁ, যদি গ'লহেঁতেন তেতিয়া ফকাচ বিন্দুৰ মাজ দি পাৰ হৈ গ'লহেঁতেন, কিন্তু বাস্তৱত যোৱা নাই। বাস্তৱত কি আগবতত উভতি আহিছে, কাৰণ পিছত ৰঙৰ পৰিল আছে, কেনেকৈ যাব? সেইকাৰণে আগবতত উভতি গৈছে। এইটো কল্পনা কৰিছোঁ, সেইকাৰণে ডট দিছোঁ হা। এইটো আছিলে উত্তল দাপন। এতিয়া আৰু আছে, এইটো 1 নম্বৰ হয়। মই 4টা ৰশ্মি চিত্ৰ আঁকিম। এতিয়া মই উত্তল অৱতল নিলিখোঁ, তোমালোকে গম পাইছা। এতিয়া মই অকল দাপনখিনি আঁকিম আৰু তোমালোকক বুজাই দিম। এতিয়া এইটো অৱতল দাপন, এইটো পি হয়, এইটো চি হ'ব, এইটো এফ হ'ব। এতিয়া যেতিয়া তোমালোকৰ কোনো ৰশ্মি ডাইৰেক্ট ফকাচ বিন্দুত আহি খুন্দা লাগে, ফকাচ বিন্দুৰ মাজ দি আহি দাপনত খুন্দা লাগে, যেতিয়া ফকাচ বিন্দুৰ মাজ দি আহি দাপনত খুন্দা লাগিব, তেতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ উভতি যাব বা প্ৰতিফলিত হ'ব। যেতিয়া কোনো ৰশ্মিয়ে ফকাচ বিন্দুৰ মাজ দি আহি দাপনত আপতিত হয়, তেতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ আগৰ পথত প্ৰতিফলিত হৈ যাব বা উভতি যাব। এইটো আছিলে যেতিয়া মুখ্য অক্ষৰ ফকাচ বিন্দুৰ মাজ দি পোহৰ ৰশ্মি আহি পৰে। এইটো 2 নম্বৰ আছিলে। এতিয়া উত্তল দাপনৰ ক্ষেত্ৰত কেনেকৈ হ'ব? আমি এটা ৰশ্মি এনেকৈ পঠিয়াম যাতে মুখ্য অক্ষৰ মাজ দি যায়, কিন্তু বাস্তৱত যাব নোৱাৰিব। যদি গ'লহেঁতেন, তেতিয়া ফকাচ বিন্দুৰ মাজ দি গ'লহেঁতেন, কিন্তু যাব নোৱাৰিব। সেইকাৰণে আগৰ পথত কি হ'ব? মুখ্য অক্ষৰ সমান্তৰালকৈ উভতি আহিব। এনেকৈ ৰশ্মি পঠাম যাতে ফকাচ বিন্দুৰ মাজ দি গ'লহেঁতেন, কিন্তু বাস্তৱত যাব নোৱাৰিব, কাৰণ ৰঙৰ প্ৰলেপ আছে। সেইকাৰণে মুখ্য অক্ষৰ সমান্তৰালকৈ উভতি আহিব। এইটো অৱতল দাপনৰ ক্ষেত্ৰত আছিলে। এতিয়া আমি ৰশ্মি চিত্ৰ 3 আঁকিম। এইটো অৱতল, এইটো উত্তল। এতিয়া তোমালোকে ইয়াতে দেখা এটা বস্তু, যেতিয়া পোহৰ ৰশ্মি ভাঁজ কেন্দ্ৰৰ মাজ দি আহি দাপনত খুন্দা লাগিব, ভাঁজ কেন্দ্ৰ মানে চিৰ মাজ দি আহি দাপনত খুন্দা লাগিব, তেতিয়া কি হ'ব? যেতিয়া ভাঁজ কেন্দ্ৰৰ মাজ দি আহি দাপনত যদি কোনো ৰশ্মিয়ে খুন্দা মাৰে, তেতিয়া এইটো তোমালোকে তাৰমানে কি সমান্তৰালভাৱে আহি পৰে। যেতিয়া ভাঁজ কেন্দ্ৰৰ মাজ দি দাপনত পোহৰ ৰশ্মি খুন্দা লাগে, তেতিয়া সমান্তৰাল হৈ পৰে মানে 90 ডিগ্ৰী কোণত খুন্দা মাৰে। সেইকাৰণে যেতিয়া সমান্তৰালকৈ পোহৰ ৰশ্মি পৰিব, তেতিয়া আগৰ পথত উভতি যাব। সেইকাৰণে যেতিয়া ভাঁজ কেন্দ্ৰৰ মাজ দি পোহৰ ৰশ্মি দাপনত খুন্দা লাগে, তেতিয়া পোহৰ ৰশ্মিটো দাপনৰ লগত 90 ডিগ্ৰী কোণত খুন্দা লাগে। সেইকাৰণে যিহেতু সমান্তৰালকৈ খুন্দা লাগে, সেইকাৰণে আগৰ পথত কি হ'ব? পোহৰ ৰশ্মি উভতি যাব, একে পথেৰে আকৌ ওলাই যাব, একে পথেৰে আগৰ পথত কি কৰিব? গতি কৰিব।
যিটো পথেৰে গৈছিলে সেইটো পথেৰে সি উভতি যাব। যিহেতু কিয়নো কাৰণ যেতিয়া পোহৰ ৰশ্মি বাছ কেন্দ্ৰৰ মাজেদি আহি দাপোনত খুন্দা লাগে তেতিয়া দাপোনৰ লগত লম্বভাৱে আৱৰ্তিত হয়, সেইকাৰণে প্ৰতিফলিত ৰশ্মি একে পথেৰে গতি কৰি উভতি যায়। এতিয়া যেতিয়া তোমালোকে উত্তল দাপনৰ ক্ষেত্ৰত লক্ষ্য কৰিবা, এইটো এফ আছিলে, এইটো চি আছিলে। আমি পোহৰ ৰশ্মিটো এনেকৈ পঠাম যাতে যদি গ'লহেঁতেন তেতিয়া বাছ কেন্দ্ৰৰ মাজদি পোহৰ ৰশ্মিটো পাৰ হৈ গ'লহেঁতেন, কিন্তু বাস্তৱত যাব নোৱাৰিব কাৰণ ৰঙৰ পল্লৱ আছে, যাব নোৱাৰিব। সেইকাৰণে পোহৰ ৰশ্মিটো আগৰ পথত কি কৰিব, উভতি যাব, যিহেতু 90 ডিগ্ৰী কোণত খুন্দা লাগে। এতিয়া তোমালোকে আৰু এটা লাষ্ট ৰশ্মি চিত্ৰ আছে যিখিনি তোমালোকে জানিব লাগিব, কাৰণ মেথছ কৰিবলৈ এইখিনি বুজিবই লাগিব আৰু তোমালোকৰ ৰশ্মি চিত্ৰ আঁকিবলৈ বুজিব লাগিবই। এতিয়া আছিলে 4 নম্বৰটো, যিটো তোমালোকৰ কৈ আছোঁ, এইটো উত্তল দাপন হয় আৰু এইটো অৱতল দাপন হয়, এইটো উত্তল দাপন হয়। এতিয়া এইটো পি হয়, তোমালোকে জানা মেৰু, আৰু এফ মানে ফকাচ বিন্দু, চি মানে বাছ কেন্দ্ৰ। এতিয়া যেতিয়া তোমালোকৰ পোহৰ ৰশ্মি অৱতল দাপনৰ ক্ষেত্ৰত ডাইৰেক্ট মেৰুৰ লগত খুন্দা লাগে, ডাইৰেক্ট মেৰুৰ লগত আহিব লাগিব, পোহৰ ৰশ্মি আহি পৰিব পাৰে। সেইকাৰণে যেতিয়া মেৰুত খুন্দা লাগিব তেতিয়া যিখিনি কোণত মেৰুত খুন্দা লাগিছে, যিখিনি কোণ যদি ধৰা 30 ডিগ্ৰী কোণত খুন্দা লাগিছে, তেতিয়া 30 ডিগ্ৰী কোণতেই উভতি আহিব, 30 ডিগ্ৰী কোণতে উভতি আহিব। যদি 60 ডিগ্ৰী কোণত খুন্দা লাগে তেতিয়া 60 ডিগ্ৰী কোণতে উভতি আহিব। মানে কি যে যেতিয়া পোহৰ ৰশ্মি দাপনৰ মেৰুত খুন্দা লাগে তেতিয়া একে কোণেৰে উভতি আহে, একে কোণেৰে প্ৰতিফলিত হয়। এতিয়া আমি যদি উত্তল দাপনৰ ক্ষেত্ৰত দেখোঁ, পি এফ মানে ফকাচ বিন্দু আৰু চি মানে বাছ কেন্দ্ৰ। যেতিয়া মানে পিত খুন্দা লাগিব, মানে মেৰুত খুন্দা লাগিব, পোহৰ ৰশ্মি আহি মেৰুত খুন্দা লাগিব, ছেম একে কোণেৰে পোহৰ ৰশ্মিটো কি হ'ব, প্ৰতিফলিত হ'ব। এতিয়া যদি তোমালোকক কুৱেশ্যন সুধোঁ যে পোহৰ ৰশ্মিয়ে 40 ডিগ্ৰী কোণত দাপনৰ মেৰুত খুন্দা মাৰিছে, তেতিয়া প্ৰতিফলিত কোণ কিমান ডিগ্ৰী কোণত উভতি যাব, তেতিয়া তোমালোকৰ এনচাৰটো হ'ব 40 ডিগ্ৰী। এতিয়া আজি তোমালোকৰ ৰশ্মি চিত্ৰ কেনেকৈ হ'ব পাৰে ইয়াতে মই ৰিভিজন দি আছোঁ, আকৌ বুজাই আছোঁ, আৰু তোমালোকে এইখিনি জানিব লাগিব। আৰু পাৰ্ট 2ত মই কেনেকৈ তোমালোকৰ ৰশ্মি চিত্ৰ আঁকিব লাগিব, কাৰণ 2 মাৰ্কৰ আহিব আৰু তোমালোকে সেইটো ভিডিঅ' চালে ভালদৰে গম পাবা, আৰু পাৰ্ট 2ত মই ভালদৰে বুজাই দিম। এতিয়া তোমালোকক প্ৰথমতে মই কৈছিলোঁ, যেতিয়া পোহৰ ৰশ্মি মুখ্য অক্ষৰে, এইটো মুখ্য অক্ষ হয়, মুখ্য অক্ষৰ সমান্তৰালকৈ আহি দাপনত খুন্দা লাগিব, তেতিয়া ফকাচ বিন্দুৰ মাজ দি প্ৰতিফলিত হ'ব। আৰু উত্তল দাপনৰ ক্ষেত্ৰত আমি মুখ্য অক্ষৰ সমান্তৰালকৈ পোহৰ ৰশ্মি পঠিয়াইছিলোঁ, কিন্তু যদি ৰশ্মিটো পাৰ হৈ গ'লহেঁতেন তেতিয়া ফকাচ বিন্দুৰ মাজ দি পাৰ হৈ গ'লহেঁতেন, কিন্তু বাস্তৱত যাব নোৱাৰিব কাৰণ ৰঙৰ পল্লৱ আছে। সেইকাৰণে আমাক এনেকুৱা হোৱা যেন লাগিব যে ফকাচ বিন্দুৰ মাজ দি পোহৰ ৰশ্মিটো প্ৰতিফলিত হ'ল। এতিয়া যেতিয়া আমি পোহৰ ৰশ্মি ফকাচ বিন্দুৰ মাজ দি দাপনত খুন্দা লাগিব, যেতিয়া কোনো পোহৰ ৰশ্মিয়ে ফকাচ বিন্দুৰ মাজ দি আহি দাপনত খুন্দা লাগিব, তেতিয়া এই মুখ্য অক্ষৰ সমান্তৰালকৈ পোহৰ ৰশ্মিটো প্ৰতিফলিত হ'ব। আৰু উত্তল দাপনৰ ক্ষেত্ৰত আমি এনেকুৱা এটা ৰশ্মি পঠাম যাতে যদি পাৰ হৈ গ'লহেঁতেন তেতিয়া ফকাচ বিন্দুৰ মাজ দি পাৰ হ'লহেঁতেন, কিন্তু বাস্তৱত যাব নোৱাৰিব। সেইকাৰণে মুখ্য অক্ষৰ সমান্তৰালকৈ আগৰ পথত উভতি যাব বা প্ৰতিফলিত হ'ব। এতিয়া যেতিয়া বাছ কেন্দ্ৰৰ মাজ দি আহি দাপনত পোহৰ ৰশ্মি খুন্দা লাগে তেতিয়া তাতে লম্বভাৱে পৰে, সেইকাৰণে পোহৰ ৰশ্মিটো আকৌ আগৰ পথত উভতি যায় বা একে পথেৰে উভতি যায়। এতিয়া আমি এনেকৈ এটা ৰশ্মি পঠাম উত্তল দাপনৰ ক্ষেত্ৰত যাতে যদি ৰশ্মিটো পাৰ হ'লহেঁতেন তেতিয়া বাছ কেন্দ্ৰৰ মাজ দি গ'লহেঁতেন, কিন্তু বাস্তৱত যাব নোৱাৰিব। সেইকাৰণে একে পথত উভতি যাব, কাৰণ ইয়াতে 90 ডিগ্ৰী কোণত খুন্দা লাগে বা লম্বভাৱে পৰে। এতিয়া আৰু এটা আছিলে লাষ্ট, যেতিয়া পোহৰ ৰশ্মি দাপনৰ মেৰুত খুন্দা লাগে, যিমান কোণত খুন্দা লাগিব এই একে কোণেৰে প্ৰতিফলিত হ'ব। আৰু এইটো পোহৰৰ সকলো যিবিলাক আমি চিত্ৰ আঁকিলোঁ সকলোৱে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ মানি চলে। আৰু ইয়াৰ পিছত তোমালোকক মই পাৰ্ট 2ত কেনেকৈ পোহৰৰ ৰশ্মি চিত্ৰ আঁকিব লাগে এইখিনি শিকাম। আজি এইখিনি তোমালোকে ৰিডিং পঢ়ি চাই ল'বা, মই সকলোখিনি কথা মই কৈছোঁ, গোটেইখিনি কথা মই ইয়াতে আলোচনা কৰিছোঁ, তোমালোকে ৰিডিং পঢ়ি ভালদৰে দেখা পাবা। ইয়াতে মই আজি এইখিনি কমপ্লিট হৈ গ'ল।
আৰু তোমালোকে এতিয়া পঢ়িম অৱতল দাপনৰ দ্বাৰা প্ৰতিবিম্ব গঠন আৰু কেনেকৈ প্ৰতিবিম্ব বা আমি ছবি এটা গঠন হয় আমাৰ দাপনৰ ওচৰত সেইখিনি আমি ভালদৰে বুজিম আৰু তোমালোকৰ তাৰ সেকেন্ড পাৰ্টতে তোমালোকৰ মেথছখিনি মই ভালদৰে বুজাই দিম আজিৰ কাৰণে এইখিনি আছিলে আৰু পিছৰ ভিডিঅ' পাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।